হাই এভৰিৱান, মই নাদিৰাই স্বাগতম জনাইছোঁ নাদিৰাছ লাইফৰ অন্য এটি নতুন ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা একদম ইউনিক আৰু আনকমন ৰেচিপি। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। আপোনালোকে বহুতে হয়তো ভাবি আছে মই ম'ম' বনাই আছোঁ, চিকেন ম'ম' বা অনিয়ন ম'ম', কিন্তু থাম্বনেইল চাই হয়তো গমেই পাব। নহয়, মই আজি বনাই আছোঁ নাৰিকলৰ ম'ম'। এই ৰেচিপিটো হৈছে মোৰ ভাবীৰ। মই যোৱাবাৰ ঘৰত আহোঁতে ভাবীয়ে মোক বনাই খুৱাইছিলে, তো মই ভাবীক এইবাৰ ক'লোঁ, ভাবী আপুনি ৰেচিপিটো বনাওক আৰু মই মোৰ ভিউৱাৰ্ছৰ লগত শ্বেয়াৰ কৰিম। সেইবাবেই ভাবীয়ে বনাব লৈছে। নাৰিকলকেইটা হৈছে আমাৰ গছৰ, ভাবীয়ে নিজে কাটি ফালি একদম ৰুকি লৈছে। আমাৰ ডাঙৰ ভাবী খুব কাম জানে, ভাবীয়ে চব পাৰে। এয়া নাৰিকলখিনি এতিয়া অলপ ভাজি ল'ব। ইয়াতে অলপ নিমখ আৰু সোৱাদ অনুসৰি দি দিছে চেনি, দি পেলাই নাৰিকলখিনি অলপ ভাজি লৈছে। আৰু এইফালে লৈ লৈছে ময়দাত নিমখ দি দিছে আৰু গৰম পানী দি ময়দাখিনি ভালকৈ মাৰি ল'ব। এয়া চাওক, মাৰি লৈ এতিয়া সৰু সৰুকৈ ৰুটি বনাই ল'ব, পুৰিৰ নিচিনা বনাই পেলাই ইয়াতে নাৰিকলখিনি ভিতৰত সোমাই ম'ম' ষ্টাইলত হোল্ড কৰি দিব। আপোনালোকে ময়দাৰ সলনি আটাও ল'ব পাৰে। বহুতেই হয়তো এনেকৈ খাই পোৱা নাই, খুব কম সংখ্যকে খাইছে। ময়দা দি ভিতৰত নাৰিকল ভৰাই তেলত ভাজি বহুতেই খাইছে, কিন্তু এনেকৈ ভাপত দি খুব কম সংখ্যকেই খাইছে। আপোনালোকে এবাৰ বনাই খাই চাব, বহুতেই টেষ্টি হয়, বিৰাট ভাল লগা এটা ৰেচিপি। আপোনালোকে যদি এনেকৈ এবাৰ বনাই খাই নেক্সট টাইম আকৌ খাব মন যাব। চাব, তেলত ভাজি খোৱাতকৈ এনেকৈ খোৱা বেছি ভাল। আপোনাৰ গেছটো কম হ'ব আৰু তেল খোৱাটো আমাৰ শৰীৰৰ কাৰণে বেয়াই। এইফালে ডাঙৰ ডেক্সি এখনত কটনৰ কাপোৰ তিয়াই সেইখন বান্ধি দিছোঁ। সেইখনৰ ওপৰত এই ম'ম'খিনি ভাপত দিব। আপোনালোকৰ যদি ভাপত দিয়া সেইবিলাক বস্তু থাকে সেইবিলাকতো দিব পাৰে। আমি চৌকাত বনাইছোঁ, সেইকাৰণে বাহিৰতে এনেকৈ ডেক্সিত কাপোৰ বান্ধিয়ে দিয়া হৈছে। এয়া চাওক ম'ম' কেনেকৈ বনাই দেখাই আছে। 3টামান ষ্টাইল দেখাইছে ভাবীয়ে। এইটো নাৰিকলৰ ম'ম' আৰু যেনেকৈ নাৰিকলৰ পিঠা বনাই তেলত ভাজে, পপ পিঠা তেনেকুৱা ধৰণৰ, কিন্তু এইটো ভাপত দিয়া। খাবলৈ বহুতেই টেষ্টি, খালেহে গম পাব। বনাই খাই চাব। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু ফেচবুকত ফ'ল' কৰি দিব আৰু ভিডিঅ'বোৰ যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু যদি ভাল লাগে কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। আপোনালোকে এনেকৈ ম'মৰ ষ্টাইলতো বনাব পাৰে বা পপ মেচিন যোনটো পপ পিঠাৰ সেইটোতো কৰিব পাৰে, যোনে যেনেকৈ বনায়। এয়া চাওক বনাইছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ, খাবলৈও সিমানেই টেষ্টি হৈছিলে। এয়া ইয়াত ভাপত এনেকৈ দিছোঁ, দি পেলাই ইয়াতে এখন ডাঙৰ চৰিয়া দি ঢাকি দিম। এনেকৈ 10 মিনিটমান ভাপত দিলেই ৰেডি হৈ যাব আপোনালোকৰ নাৰিকলৰ ম'ম'। এয়া চাওক, ৰেডি হৈ গ'ল আমাৰ নাৰিকলৰ ম'ম'। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। বাই বাই, আল্লাহ হাফিজ।